সপোন নাট্যগোষ্ঠীৰ তৰফৰ পৰা আমি সমূহ ৰাইজলৈ আন্তৰিক অভিনন্দন জনাইছোঁ। যি নহওক আপোনালোকৰ মাজলৈ বিশেষ বাৰ্তা এটা দিবৰ বাবে আমি এই ভিডিঅ' লাইভলৈ আহিছোঁ। কাৰণটো হ'ল বতৰ খুবেই বেয়া, প্ৰতিকূল বতৰ। আজি বহুত দিনৰ পৰা ধুমুহা বৰষুণ দি আছে। ধুমুহা বৰষুণকো নেওচি আমি পলাশী ফাগুনে নামৰ এটা ৰোমান্টিক ছঙৰ শ্বুটিং লোকেশ্যনত আমি আছোঁ। যিহওক আমাৰ বৰ্তমান শ্বুটিং চলি আছে। তো যিহওক বতৰৰ বাবে যথেষ্ট কষ্ট হৈছে আমাৰ গোটেই টিমটোৰে হৈছে। যি নহওক কষ্ট হ'লেও সকলোৱে কামখিনি সুন্দৰকৈ কৰি আছে। প্ৰত্যেক সময় আমি বিৰতি ল'ব লগা আছে বতৰৰ বাবে। আৰু এইখিনি মতে আমাৰ মেকআপ চলি আছে। মেকআপত আছে দীপশিখা আৰু মেকআপত বহি আছে গীতু। গতিকে আমি অকণমান সময়ৰ বাবে গীতুৰ ওচৰলৈকে গৈছোঁ। নমস্কাৰ। আজি আমি মানে খুব সুন্দৰ গান এটা কৰিবলৈ ওলাইছোঁ, কিন্তু দুৰ্ভাগ্যজনক বতৰটো খুব বেয়া। তথাপিতো আমি আশা এৰা নাই, আমি কৰিম। বাচ্ছা অলপ টাইমলৈ কি হয়। যোৱাকালি মানে আমি কৰিলোঁ নাইটছত। যি নহওক যোৱাকালি বতৰটো ভালে কৰিছে, ভাল লাগছে। তাৰপিছত আজি যদি সেনেকুৱাকৈ মানে বতৰটো ঠিকে থাকে আমি কৰিব পাৰোঁ। আশা কৰোঁ আপোনালোকে গানটো ভাল পাব। মানে ভালেই হৈছে আমাৰ, কিন্তু বতৰটোৰ কাৰণে হয়তো অলপ খেলি মেলি হ'ব পাৰে। চাওঁ কি হয়। গানটোৰ কথা আৰু সুৰ বিচাৰ ছিংগাৰ হৈছে চাহিল আলি আৰু বিশ্বাস। খুব সুন্দৰ এটা গান, গতিকে আপোনালোকে আদৰি ল'ব বুলি আশা থাকিল। আৰু গানটোৰ ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি আমাক আপোনালোকৰ মৰম দিয়ক। আমি আপোনালোকৰ মৰম আমাক যথেষ্ট প্ৰয়োজন। আৰু এইখিনিতে আমাৰ ক্ষেত্ৰত আমাৰ যিজন কোৱাৰ্টিষ্ট হিৰোজনক আমি আপোনালোকৰ মাজত চিনাকি কৰাই দিব বিচাৰিছোঁ। এয়া অংকুল, আমাৰ বৰ্তমান গানটোৰ হিৰো। সপোন নাট্যগোষ্ঠীৰ লগত কাম কৰি তোমাৰ মনৰ অনুভৱখিনি অকণমান শ্বেয়াৰ কৰা। মোৰ সপোন নাট্যগোষ্ঠীৰ লগত কাম কৰি খুব ভাল লাগিছে। লগতে ইয়াৰ মানুহখিনিৰ লগত খুব ছাপোৰ্ট পাইছোঁ। লগতে মোৰ নিপনদালৈ বহুত তাৰমানে থেংকছ ক'ব লগা আছে যে তেওঁ মোক প্ৰথম দিনা লগ পাই মোক এইটো গানৰ কৰিঅ'গ্ৰাফাৰ কৰিব দিছে। মই এইটো গানক লৈ বহুত আশাবাদী হয়। চ' আপোনালোকে এইটো গানত ছাপোৰ্ট কৰিব, সকলোৱে চাব। লগতে আপোনালোকে মোক আশীৰ্বাদ দিয়ক, নিপনদাক আশীৰ্বাদ দিয়ক, আমাৰ গোটেই ফেমিলিটোক আশীৰ্বাদ দিয়ক, যাতে আমি আৰু আগুৱাই যাব পাৰোঁ। মই বেছি নকওঁ, এইখিনি কৈছোঁ। আচলতে সপোন নাট্যগোষ্ঠী বুলি ক'ব গ'লে আমি এটা পৰিয়াল হয়। আমি পৰিয়াল লৈ কাম কৰি আছোঁ। আৰু সঁচাকৈ এই পৰিয়ালটোত কাম কৰি ময়ো বহুত সুখী অনুভৱ কৰিছোঁ। কাৰণ কিয় আমি ভাতৃ ভগ্নীৰ কাম কৰি আছোঁ। খুবেই ভাল এটা অনুভৱ। যি নহওক মই বৰ বিশেষ কৈ নাথাকোঁ। তাৰ লগতে আমি আমাৰ কোৱাৰ্টিষ্ট আৰু এজন হিৰো আছে, তেখেতক আমাৰ লগত চিনাকি কৰিব বিচাৰিছোঁ। বৰ্তমান তেখেত ভিতৰত আছে বাৰু। যি নহওক আমাৰ আৰু এজনী আছে ছেকেণ্ড, মানে আমাৰ হিৰইন শিখা আছে আমাৰ লগত, মেকআপত বহি আছে। শিখা আমাৰ লগত বহি আছে। গতিকে আমি শিখাক চিনাকি কৰা দিব বিচাৰিছোঁ। এয়া শিখা মেকআপত বহি আছে। সপোন নাট্যগোষ্ঠীৰ লগত কাম কৰি আৰু প্ৰতিকূল বতৰ দুয়োটাই আমাক যথেষ্ট প্ৰভাৱ। গতিকে অনুভৱখিনি কোৱা, কাম কৰি কেনেকুৱা লাগিছে। প্ৰতিকূল বতৰ, আজিৰ যোনটো যিখিনি বতৰ, এই বতৰ খুবেই বেয়া। এই বতৰত তুমি কাম কৰি তোমাৰ কেনেকুৱা অনুভৱ, সেইখিনি কৈ দিয়া। বতৰটো ভাল নোহোৱালৈকে চাই থাকোঁ, বাট চাওঁ এতিয়া ভাল হ'ব লাগে। যিমানখিনি কৰিলোঁ বহুত ভাল লাগিছে, আৰু আগত গৈ আমাৰ ভাল হওক বিচাৰোঁ। যি নহওক প্ৰতিকূল বতৰ কোনে উচি আমি কাম কৰি আছোঁ। বতৰ খুবেই বেয়া, তথাপিতো মেকআপত বহি আছে আমাৰ আৰ্টিষ্ট, আপোনালোকে দেখিছে। আৰু আমাৰ মেকআপ আৰ্টিষ্টত আছে দীপশিখা। গতিকে দীপশিখালৈ অকণমান চিনাকি কৰাই দিছোঁ। সপোন নাট্যগোষ্ঠীৰ লগত কাম কৰি মোৰ বহুতেই ভাল লাগিছে। আগলৈ এনেকুৱা কাম পাই থাকিম বুলি আশা কৰিলোঁ। আমি অকণমান সময় আমাৰ গ্ৰীণ ৰুমত সোমাই আছোঁ। আমাৰ গ্ৰীণ ৰুমত অকণমান কাম চলি আছে, গোটেই টিমটোৰ ভিতৰত আছে। যি নহওক আমি টিমটোৰ ভিতৰত যাক যিখিনি পাৰোঁ আমি আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ। টিমটো বৰ বিশাল টিম, গতিকে সকলোকে চিনাকি কৰাই দিয়াটো সম্ভৱ নহয়। তথাপিও তাৰ মাজত মই যাক পাইছোঁ তাক লৈ লৈছোঁ।
সেইখিনিয়ে আমাৰ লগত বৰ্তমান আছে এজন ডেন্সৰ টিচাৰ হিচাপে কাম কৰি এখন ভাল ডেন্স কৰে আৰু ভাল টিচাৰ হৈ এজন গতিকে ভাল কাম কৰি আছে আশা কৰোঁ ৰাইজে ইয়াক আশীৰ্বাদ কৰক আপোনালোকৰ মৰম চেনেহ যথেষ্ট প্ৰয়োজন আছে আমিও ইয়াক লগ পাই সঁচাকৈ সুখী অনুভৱ কৰিছোঁ তুমি আজি প্ৰতিটো বতৰ ঠিক আছে বাৰু আমাৰ লগত আছে মধুস্মিতা আচলতে টিকটকত ব্যস্ত তাই বৰ্তমান সময়খিনিত যি নহওক টিকটকত ব্যস্ত হৈছিলে তথাপি তাই আমাৰ মাজত অকণমান ক'ব যে আচলতে আজি বতৰ খুবেই বেয়া এই বতৰত এনেকুৱা বতৰত ৰাতিপুৱাৰ পৰা বৰষুণ ধাৰাসাৰ বৰষুণ দি আছে কিন্তু তথাপি আমি কাম কৰিম বুলি সঁচাকৈ আগ্ৰহী কিন্তু তোমাৰ সকলোতকৈ বেছি কাম কৰি কেনেকুৱা অনুভৱ কিমান ভাল লাগিছে অঁ আৰু চবতকৈ ডাঙৰ কথা আমি আজি ক্ৰেডিট দিব লাগে তাই আমাক থাকিবৰ কাৰণে সুবিধাখিনি কৰি দিছে আৰু তাই অলপ ধুনীয়াকৈ কাম কৰিছে বাকী আমাৰ লগত আৰু আছে আমাৰ সৰু মাইনা এটা আছে লগতে আমাৰ এইকেইটা পোৱালীকেইটা আছে ইহঁতে তামাম এনজয় কৰি আছে দিনত বিচনাত শুই শুই হ'লেও এনজয় কৰিছে ইহঁতে এনজয় কৰি থাকক এইটো গাইছে নহয় মুখখন ঢাকি ৰাখিছে গোটেই পৰিৱেশটো দেখাই বৰষুণ কমিছে এইফালে দিয়া বৰষুণ দেখা যি নহওক চাওঁতে চাওঁতে বতৰটো অকণমান ভাল কৰিছে গতিকে আমি লোকেশ্যনলৈ যাবৰ কাৰণে সাজু আশা কৰোঁ পলাশী সপোনে আপোনালোকৰ মাজত সমাদৰ পাওক আপোনালোকে আদৰি লওক আপোনালোকৰ মৰম চেনেহ আমাক অত্যন্তই প্ৰয়োজন আমিও আশাবাদী আপোনালোকে গানটো শুনিব তো গতিকে আপোনালোকে গানটো শুনিব আমাৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে আমাৰ সপোন নাট্যগোষ্ঠীৰ ইউটিউব চেনেল যোনবোৰ আপোনালোকে আমাৰ ইউটিউব চেনেলটো যোনবোৰৰ বুলি ইউটিউব চেনেলত চাৰ্চ কৰিব আমি যিখিনি কাম বৰ্তমান তাত কৰিছোঁ সেইখিনি আপোনালোকে চাবলৈ পাব আৰু আপোনালোকে চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব লগতে এই চেনেলটো আপোনালোকৰ সকলো বন্ধু বান্ধৱীলৈ প্ৰেৰণ কৰিব যাতে আমাৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় হয় আৰু সেইখিনিয়ে কৈ মই মোৰ বহুতখিনি দীঘলীয়া কৰোঁ ভিডিঅ'টো যি নহওক আপোনালোকৰ পৰা মৰম চেনেহ পাম সেইখিনি আশীৰ্বাদ কৰোঁ সেইখিনিয়ে বিচাৰিছোঁ আৰু আমাৰ এবাৰ লাষ্ট টাইমত আমাৰ টিমটোৰ গোটেইখিনি মেম্বাৰকে আমি দেখুৱাম এটা বিশাল টিম বৃহৎ টিম তো গতিকে সকলোকে হয়তো একেলগে দেখুৱাটো যথাসম্ভৱ যথাসম্ভৱ দেখুৱাটো সম্ভৱ নহয় তথাপিতো যিমানখিনি পাৰোঁ আমি আপোনালোকৰ মাজত চিনাকি কৰাই দিছোঁ কেমেৰা থাকি গ'ল লাইট থাকি গ'ল আৰু লগতে যোৱাকালি ৰাতি আমাৰ আপোনালোকৰ মাজত আৰু এটা কথা কোৱাই নাই যোৱাকালি আমাৰ নাইট শ্বট হৈ গৈছে গানটোৰ যিখিনি নাইট শ্বট আছিল সেইখিনি আমি সম্পূৰ্ণ কৰিছোঁ আজি আমাৰ ডে শ্বটখিনি আছে গতিকে অত্যন্ত ভিতৰুৱা এটা অঞ্চল মান্দাক এটা শ্বুটিং চলি আছে আমাৰ আৰু আমি শ্বুটিং স্পটতে আছোঁ গতিকে কি হয় চাওঁ কিমানখিনি আমি আগবাঢ়িব পাৰোঁ গতিকে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ পুনৰবাৰ শেষত আকৌ এবাৰ কৈছোঁ আপোনালোকে সপোন নাট্যগোষ্ঠীৰ ইউটিউব চেনেল যোনবোৰক আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীলৈ প্ৰেৰণ কৰক চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰক লগতে আপোনালোকৰ মৰম চেনেহ আমাক অত্যন্ত প্ৰয়োজন ধন্যবাদ